নমস্কাৰ বন্ধুসকল, মই ৰাজীৱ ৰায়। আজি কি কৰিম, বহুত দিন হৈ গ'ল আমাৰ ইয়াত বৰষুণ, অসমত বৰষুণ দি আছে। আজি ধৰি লওক এসপ্তাহ হৈ গ'ল, তাৰে ক'তো যাব পৰা নাই। আৰু কালি ৰাতি বৰষুণত বহুত বেছি আমাৰ গছ বনো ভাঙিছে, গছো ভাঙিছে। আৰু মোৰ ইয়াত কেইটামান জলকীয়া ৰুইছিলোঁ, জলকীয়া গছো ভাঙি গৈছে। তাকে কিছুমান দেখুৱাওঁ আপোনাক যে জলকীয়া কেনেকৈ ভাঙিলে। আৰু মোৰ লগত তাইও আহিছে জলকীয়া ছিঙিবলৈ। তাই গাও ভাল নাই, তো বলক কেইটামান জলকীয়া ছিঙিম। আৰু আপোনাৰ কি হ'ল, জলকীয়া গছ কেইটামান ভাঙিছে, কেইটামান জলকীয়া ৰুইছোঁ মই, তাকে অলপ দেখুৱাই দি আছোঁ আপোনালোকক। ৰুইছিলোঁ আপোনাৰ বীজ জলকীয়া কেইটামান। কালি ৰাতি মানে এই তামোলৰ ঠোকটো ইয়াত পৰিলে আৰু ভালকৈ ভাঙিছে। এইটো চাওক, শিলগুটি পৰিছিলে আৰু চব জলকীয়াৰ গছটো মানে নষ্ট হৈ গৈছে। কেনেকৈ নষ্ট হৈছে মানে অলপ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই। এইটো চাওক, এই জলকীয়াটো গোটেই পাতবোৰ ফুটা ফুটা হৈ গৈছে। এইবোৰ আপোনালোকে নিশ্চয় কমেণ্ট কৰিবচোন, এইটো বৰষুণৰ বিষয়ে বাচিবলৈ কি কৰা যাব। এইবোৰ চাওক, জলকীয়াবোৰৰ চব পাতবোৰ ছিঙি গৈছে। এইবোৰ কালি ৰাতি যিহেতু শিল পৰিছিলে বৰষুণৰ লগত, সেইটো চাওক, ইয়াতো গোটেই ফুটা ফুটা হৈ গৈছে এনেকুৱা। আৰু জলকীয়াও পকিছে, তাকে অলপ ছিঙিবলৈ আহিছোঁ আমি। ইয়াত চাওক, জলকীয়া পকি আছে, চাওঁ কিমান পাওঁ। আৰু তাই বহি লৈ ছিঙি আছে, ময়ো কেইটামান ছিঙো। আকৌ জ্যোতিষে চবটো ছিঙি দিয়া, ভাল ভাল পকাবোৰ ছিঙিবা দেই। এই মাইক্ৰটোকো ছিঙি দিয়া এইটো। আৰু ক'ত ক'ত পকিছে দেখুৱাই দিছোঁ আপোনাক। এইটো চক, ইয়াতো পকিছে। কালি ৰাতিটো বৰষুণৰ তলত কেইটামান পৰিও আছিলে, মই কেইটামান ছিঙি উঠাইও লৈ গ'লোঁ। আৰু কেনেকৈ পোক মানে আপোনাৰ এই জলকীয়াত কেনেকৈ পোক লাগিছে মানে আপোনালোকক অলপ দেখুৱাই দিছোঁ। আৰু এইটো চাওক, মই অথনি ছিঙি এটা উঠাই থৈছিলোঁ, এনেকুৱা হৈ গৈছে। এইটো চাওক কেনেকুৱা পোক লাগি গৈছে। আৰু মই এইটো যে জেওৰাটো দিছোঁ, এইটো পুৰণা হেৰি আছিলে, আঁঠুৱাবোৰ ফালি মেলি ইয়াত দিয়াৰ কাৰণ হৈছে আমাৰ ঘৰত কুকুৰা আছে, এই কুকুৰাটোৰ পৰা বাচিবৰ কাৰণে দিছোঁ। আৰু গাইছ চাওক, ইয়াত জলকীয়া পকি আছে, এইবোৰ ছিঙিব লাগিব এতিয়া। এইয়া চাওক বন্ধুসকল, মই কেইটামান ছিঙিলোঁ আৰু তাই কেইটা ছিঙিছে চাওঁ। সেইটো ক'ত কেইটামান পকি আছে ইয়াতো, এইবোৰো ছিঙি লৈ যাওঁ, নহ'লে বৰষুণত কি হ'ব, এইবোৰ পচি যাব। সেইকাৰণে গোটেই ছিঙি দিওঁ। আৰু গাইছ আপোনালোকে কমেণ্ট কৰিব, বীজ জলকীয়া খাই কোনে ভাল পায়, কোনে কিমান ভাল পায়। ইয়াত চাওক, বীজ জলকীয়া পকি গৈছে। আৰু ইয়াত বৰষুণ দিয়াত কি হৈছে, আমাৰ ইয়াত পানীবোৰ ভৰি আহিছে আৰু সেইটো কাৰণে জলকীয়াবোৰ অলপ বেয়া হ'বলৈ ধৰিছে। কালি ৰাতি বৰষুণত ইমান বেয়া লাগিলে। আৰু এটা কথা কৈ দিওঁ যে আপুনি কষ্ট কৰি যিকোনো বস্তু লগাব, আৰু যদি বৰষুণ বা কিবাই বেয়া কৰে, মনত দুখ লাগে নে নালাগে আপোনালোকে নিশ্চয় ক'ব। মোৰ আপোনালোকে কোন ঠাইৰ পৰা মোৰ ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট কৰিব। আৰু আপোনাৰ তাত জলকীয়া কেজি কেইটকা হয় আপুনি মোক কমেণ্ট কৰি নিশ্চয় জনাব। তাই দেখিছে নাই, ওচৰত গৈ দেখাব লৈছে। এয়া চাওক গাইছ, বন্ধুসকল চাওক, এই জলকীয়া পকিছে আৰু ছিঙিছোঁ। কেইটামান আছে, চব ছিঙি লৈ যাওঁ। অলপ আধা কেঁচাও আছে, মই ছিঙি দিছোঁ। এতিয়ালৈকে ইমানটো হৈছে আৰু এইটো, আৰু ছিঙো কেইটামান। তাই দেখিছে নাই, চানাও খাব লাগে আৰু ছিঙিবও লাগে। জলকীয়াটো খাই দিয়া লগত এটা। ইমানটো ছিঙিলোঁ জলকীয়া এইটো, আৰু কেইটামান ছিঙিব লাগিব। আৰু বন্ধুসকল, এইটো কি জলকীয়া হয় আপোনালোকে ক'ব, এইটো কি জলকীয়া বুলি কয়। এইটো চব, এইটো অলপ কেঁচাটো ছিঙি দিছোঁ যাতে আৰু 2 দিনমানৰ পিছত পকিব চাগে এইটো। আৰু ক'ত ক'ত আছে জলকীয়া চাওঁ। এয়া চব জলকীয়াৰ গছৰ মাজত মই কচু ৰুইছোঁ। মানে এই মই গৈছিলোঁ ডাম্বুকলৈ যাওঁতে এই কচুটো দেখিলোঁ, 20 টকাৰ এটা আনিছিলোঁ। আপোনাৰ ধৰক এটা কচু দিছিলে মোক প্ৰায় 1.5 কেজি সমান। এইটো কাৰণে আনি পিনি ইয়াক ৰুই চালোঁ মই। 3 ফাল কৰিলোঁ এটা কচুক, আনি পিনে 3 ফাল কৰি ৰুইছোঁ। এতিয়া ইমান ডাঙৰ হৈছে চব পাতবোৰ। এইটো কি কচু হয় জানো, নিশ্চয় আপোনালোকে গম পাই যদি কমেণ্ট কৰিব। ওপৰত আৰু চালি দিব লাগিব যেন পাইছোঁ মই, কেলেকৈ কালি জলকীয়া গছবোৰ প্ৰায় কেইটামান ভাঙি গৈছে।
ইয়াত কিছুমান আধা পকাও হৈ আছে এই আধা পকাবোৰো ছিঙি দিওঁ আৰু কিছুমান ইয়াত সৰু পুলি লগোৱা আছে এইবোৰ বীজ জলকীয়া হৈ আছে ইয়াত জলকীয়া আৰু এইটো আমিতো কওঁ ধান জলকীয়া আপোনালোকে কি জলকীয়া কয় অলপ জনাবচোন কমেণ্টত ইয়াত যিমানখিনি জলকীয়া পকা আছিলে মই গোটেইকেইটা ছিঙিলোঁ গোটেইকেইটা মানে অলপ বাকী আছে বাকীবোৰ নিছিঙো আধা কেঁচাবোৰ ছিঙি দিলে এতিয়া বেয়া হ'ব এই ইয়াত চক পকি আছে এইবোৰ পিছত ছিঙিম এতিয়া নহয় এদিনমান পিছত পুৰাকৈ পকিব তাৰপিছতে ছিঙিম ইয়াতে পকিবলৈ লৈছে আৰু এইটো চক অৱস্থা কি কৰিছে জলকীয়া পুলিৰ এয়া চক আৰু এইটোতো কুকুৰাই খাই দিলে এইটো এডোখৰ হৈ আছে ইয়াকো কুকুৰাই খালে আৰু এইটো কুকুৰাই খাইছে কিন্তু এইবোৰ কিন্তু বৰষুণে খাইছে শিলগুটিয়ে চক তাই ছিঙি লৈ যাবলৈ ওলাইছে মই যাওঁ তো বলক এতিয়া জলকীয়া কিমান ছিঙিছে তাকে অলপ গৈ ভিতৰত চেক কৰোঁ কেণ্ডি এই চক মোৰ যদি কেণ্ডিক চিনি নাই পোৱা আপোনালোকে মোৰ পিছত আগৰ ভিডিঅ'বোৰ চাব ইয়াত কেণ্ডি সৰু আছিলে এতিয়া সি পোৱালি দিবলৈ হৈছে আজা কেণ্ডিয়ে ভাবিছে কিবা খাবলৈ আনিছে বুলি সেইটো কাৰণে সি তাই ওপৰলৈ চাই আছে খৰচা দি দিওঁ না খান চালা খা তাইও গম পাই গৈছে যে এইটো খোৱা বস্তু নহয় এতিয়া চাওঁ দুটাই জলকীয়া কেইটা আনিলোঁ আমি বন্ধুসকল চক আমি দুটাই মিলি ইমানটো জলকীয়া ছিঙিলোঁ মোকতো বীজ জলকীয়া বহুত ভাল লাগে আৰু তাই কি কৰি আছে কাউণ্টিং কৰিছে কেইটকাৰ বিকিব বোলে 10 টকাৰ কেইটা দিছে আমাৰ ইয়াত 10 টকাৰ 3টা দিয়ে আপোনালোকৰ তাত 10 টকাৰ কেইটা দিয়ে কমেণ্ট কৰি অলপ জনাই দিব তাই হেনো বিকিব এইবোৰ জলকীয়া 10 টকাৰ 3টা কৰি তাই হেনো 200 টকাৰ জলকীয়া পালে এইটো 10 টকাত কেইটকা দি 10 টকাত কেইটা দিছে 10 টকা 3টা কেইটকাৰ হ'ল গোটেইটো এটো 200 তাই 200 টকাৰ ছিঙিলে জলকীয়া 200 টকা এটো সব বন্ধুসকল আমাৰ ঘৰৰ বীজ জলকীয়া ছিঙা ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে যে নিশ্চয় ভাবিছে এনেকুৱা জলকীয়া ৰুম বুলি তেতিয়াহ'লে আপোনালোকে মোৰ আগৰ ভিডিঅ'ত চাই মেলি নিশ্চয় ৰুব পাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ওকে বাই বাই আকৌ লগ পাম নতুন ভিডিঅ' নতুন কণ্টেণ্ট লৈ বাই বাই